মই অপূৰ্ব আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আমাৰ ইউটিউব চেনেল জোনাক ষ্টাডি ইনফো। বন্ধুসকল, এই মুহূৰ্তত দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ, আৰু এই খবৰ যিসকলে অসম সৰ্বশিক্ষা অভিযানৰ মিছনৰ অধীনত কণ্টেক্সুৱেল শিক্ষক হিচাপে কাম কৰি আছে তেওঁলোকৰ বাবে। কাৰণ কিছুদিন আগত এখন নটিচ জাৰি কৰিছিলে যে তেওঁলোকে এগ্ৰিমেণ্ট কৰিব লাগিব, অৰ্থাৎ সেই এগ্ৰিমেণ্ট প্ৰতি বছৰ কৰিব লাগিব আৰু 60 বছৰলৈকে এগ্ৰিমেণ্ট কৰি থাকিব লাগিব, কাৰণ চৰকাৰে 60 বছৰলৈকে চাকৰি নিশ্চিত কৰিছিলে। গতিকে এই সংক্ৰান্তত এটা মডিফিকেশ্যন আহিছে, অৰ্থাৎ মডিফিকেশ্যন হৈছে এই যিখন চুক্তিপত্ৰ ক্ষেত্ৰত। গতিকে ভিডিঅ'টো স্কিপ কৰি শেষলৈকে চাই থাকিব কি মডিফিকেশ্যন হৈছে আপোনালোকক জনাব বিচাৰিছোঁ ভিডিঅ'ৰ জৰিয়তে। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আমাৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ মতে সকলোতকৈ আগত যায়। আৰু এতিয়া আহিছোঁ মূল ভিডিঅ'টোতনো কি আছে। বন্ধুসকল, এলিমেণ্টাৰী এডুকেশ্যন অফ ডিপাৰ্টমেণ্টে এইখন নটিফিকেশ্যন জাৰি কৰিছে আৰু এইখন 6 আগষ্টত চহী কৰিছে। আৰু ইয়াত লিখিছে যে পাৰ্চিয়েল মডিফিকেশ্যন কৰা হৈছে গভ নটিফিকেশ্যন, যিখন পূৰ্বতে প্ৰকাশ কৰিছিল গভ নটিফিকেশ্যন 38/2020/26, আৰু এইখন প্ৰকাশ কৰিছিল 1 জুলাই 2007 প্ৰকাশ কৰিছিলে। আৰু সেইখনকে অলপ মডিফিকেশ্যন কৰিছে আৰু কৈছে যে গভৰ্ণমেণ্ট অফ আছাম আফটাৰ কেয়াৰফুল কনচিডাৰেশ্যন অফ অল এছপেক্ট it is pleased to further clarify the flowing for allowing benefit to those contextual teacher working under Assam Sarvasiksha Abhijan Mission, অৰ্থাৎ অসম সৰ্বশিক্ষা অভিযান মিছনৰ আণ্ডাৰত যিখিনি কাম কৰি আছে তেওঁলোকৰ কাৰণে এইটো বেনিফিট আহিছে। আৰু এই বেনিফিটটো কি আছে আপোনালোকক জনাব বিচাৰিছোঁ। তাত লিখিছে যে চাইনিং অফ এগ্ৰিমেণ্ট, অৰ্থাৎ এগ্ৰিমেণ্টৰ সম্পৰ্কত যি চহী কৰা আছে সেই কথাত লিখিছে দ্য এগ্ৰিমেণ্ট ফৰ ফাৰ্ডাৰ কণ্ট্ৰেক্ট অফ দ্য বেচিছ of this notification shall be signed by Mission Director, অসম সৰ্বশিক্ষা অভিযান মিছন, instead of SMC of the school where the contextual teacher are working। আৰু এতিয়াৰ পৰা কি হ'ল, যদি কোনোবা এগ্ৰিমেণ্টত যদি আমি চহী কৰিবলগীয়া হয়, কোনো কণ্টেক্সুৱেল টিচাৰ চহী কৰিবলগীয়া হয়, তেনেহ'লে মিছন ডাইৰেক্টৰ তত্বাৱধানতে চহী হ'ব। তাৰ অৰ্থাৎ ইনষ্টিটিউট অফ SMC অফ দ্য স্কুল হুৱেৰ কণ্টেক্সুৱেল টিচাৰ ৱৰ্কিং, অৰ্থাৎ কণ্টেক্সুৱেল টিচাৰজনে য'ত কাম কৰি আছিলে সেই স্কুলৰ SMCৰ পৰিৱৰ্তে এইবাৰ ক'ত হ'ব, সৰ্বশিক্ষা অভিযান মিছনৰ মিছন ডাইৰেক্টৰ তত্বাৱধানতে হ'ব। আৰু দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন শ্বেল চাইন ইন দ্য এগ্ৰিমেণ্ট এজ ফাৰ্ষ্ট উইটনেছ, আৰু সেই স্কুলৰ হেডে ফাৰ্ষ্ট উইটনেছ হিচাপে তেওঁ কাম কৰিব, চহী কৰিব, উইটনেছ দিব। এণ্ড প্ৰেজেণ্ট অফ দ্য SMC চাইন ইন এগ্ৰিমেণ্ট 2, অৰ্থাৎ 2 উইটনেছ, আৰু যিজন প্ৰেচিডেণ্ট আছে তেওঁ এগ্ৰিমেণ্ট ছেকেণ্ড হিচাপে উইটনেছ হিচাপে তেওঁ চহী কৰিব। আৰু এগ্ৰিমেণ্ট ফৰ্মেট ইজ এনক্ল'জ এট এনেক্সাৰ 1 হেন্স ৰিভাইজ, আৰু ইয়াত লগতে এনেক্সাৰ 1ত এই এগ্ৰিমেণ্ট ফৰ্মেটটো দিয়া হৈছে। আপোনালোকক এগ্ৰিমেণ্টৰ যি ফৰ্মেট আছে সেই ফৰ্মেটটো দেখাম। আৰু তাৰ লগতে আৰু এটা কথা ইয়াত লিখিছে যে আদাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন উইল ৰিমেইন ছেইম, আৰু অন্যান্য যিখিনি কণ্ডিশ্যন আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যন সকলোখিনি একেই থাকিব বুলি উল্লেখ কৰিছে। আৰু এইটো প্ৰীতম শইকীয়াই চহী কৰিছে, কমিশ্যনাৰ ছেক্ৰেটাৰী প্ৰীতম শইকীয়াই চহী কৰিছে। আৰু মই আপোনালোকক এতিয়া সদ্যহতে দেখাব বিচাৰিছোঁ, ইয়াৰ যিটো ফৰ্মেট আছে সেই ফৰ্মেটটো দেখাব বিচাৰিছোঁ। এইটো হ'ল ফৰ্মেটটো। ইয়াত লিখিছে যে ফৰ অসম সৰ্বশিক্ষা অভিযান মিছন ফাৰ্ষ্ট পাৰ্টি, যে তেওঁলোকে চহী কৰিব। ইয়াত লিখিছে যে মিছন ডাইৰেক্টৰ অৰ হিজ ৰিপ্ৰেজেণ্টেটিভ, অৰ্থাৎ যদিহে মিছন ডাইৰেক্টৰ হ'ব পাৰে নতুবা তাৰ ৰিপ্ৰেজেণ্টেটিভ হ'ব, তেওঁ ইয়াত চহী কৰিব পাৰে। আৰু ছিগনেচাৰৰ নাম, ডেজিগনেশ্যন চিল, DO, BO ইয়াত লিখা আছে। তাৰপিছতে আছে যে ছেকেণ্ড পাৰ্টি ছিগনেচাৰ হ'ব, আৰু তাত উইটনেছ হিচাপে থাকিব স্কুল প্ৰিন্সিপাল বা হেড অফ দ্য মাষ্টাৰ অফ দ্য স্কুল অৰ ইনচাৰ্জ অফ দ্য স্কুল, আৰু তেওঁলোকৰ যি ইনচাৰ্জ আছে স্কুলৰ সেইসকলে ইয়াত চহী কৰিব। আৰু ইয়াত BO বা DO কোনোবা এটা চহী কৰিব। এইখিনি হ'ল আপোনালোকক জনাবলগীয়া কথা। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ, আৰু বিভিন্ন ধৰণে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ।